পরিবর্তন দরকার, পরিবর্তন দরকার। ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ। পরিবর্তন দরকার, পরিবর্তন দরকার। শ্রদ্ধা মাজবাদ বাকি রাইজ, এইবার বিটিআরত নির্বাচন হবলৈ গৈ আছে আৰু এই নিৰ্বাচনত দুৰ্নীতি ভ্ৰষ্টাচাৰী বিপিএফক খেদি পেলাই শান্তি সম্প্ৰীতিৰ ৰক্ষা কৰাৰ কাৰণে ইউপিপিএল চৰকাৰ গঠন কৰিব লাগিব। এইকাৰণে বিটিআৰৰ ইমূৰে সিমূৰে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আজি মাজবাদ বাকী ৰাইজক মই ধন্যবাদ জনাইছো কি আপোনালোকেও পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিছে। এইবাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যিসকলে দমন নীতি চলালে 17 বছৰে এইসকলৰ আৰু শাসন নাথাকে। এইবাৰ শান্তিৰ শাসন আহিব, উন্নতিৰ শাসন আহিব। যিসকলে আমাৰ মা দেউতা ভাই ভনী গৰীব মানুহৰ টকা খালে সেই দুৰ্নীতি ভ্ৰষ্টাচাৰী সেইসকলক আজি আমি যেনেকে নহওক আইনৰ আওতাত আনি শাস্তি দিব লাগিব। বিটিআৰত আৰু কোনো ভয় নাই, ইয়াত কোনো হাগ্ৰামাৰ দাদাগিৰি নচলিব, ইয়াত কোনো চামচুন্দিৰ দাদাগিৰি নচলিব। বিটিআৰত ভয়টো গুচাবৰ কাৰণে এই পৰিৱৰ্তন ৰেলী। বিটিআৰত আৰু কোনো ভয় নাই, কোনো দাদাগিৰি নাই, কোনো অশান্তি কৰিব নোৱাৰে। সকলো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ, সংবিধানিক অধিকাৰ, বিটিআৰত সকলো জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, সকলো অধিকাৰ প্ৰদান কৰি ইউপিপিএলে শান্তিৰ চৰকাৰ গঠন কৰিব। সেইকাৰণে মাজবাদ বাকী ৰাইজক মই অনুৰোধ কৰিছো, অহা 7 তাৰিখত যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত দীপক বড়াল ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগে। মই আপোনালোকক ধন্যবাদ জনাইছো। মই এইখিনিকে কৈছো, বাকী আমাৰ সভা চলি থাকিব, ৰাইজে সভাত আমাৰ অতিথিসকল আছে, মিটিং শুনি থাকিব, আমাৰ পৰিৱৰ্তন ৰেলী চলি থাকিব। পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ। ভেদে নাই মাটিৰ মানুহ ভাই নেতা বুলি তেওঁকেহে কয়। ভাষা ধৰ্ম আৰু বৰ্ণ জাতি অধিকাৰ কৰে দিব আমি, সলনি আহিলে পৰিৱৰ্তন দৰকাৰ, চৰকাৰ পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ। নাথাকিব ৰাইজেই ৰজা হ'ব, কোনো কোনো সৰ্বজন দুৰ্নীতিতে নাখিব, উন্নতিৰ সুৰ চৌপাশে বয়, এয়া হ'ব প্ৰগতিৰে জয়। মিলনৰে গানে জুৰি শান্তিৰ কুকুলা পৰ মেলি ট্ৰেক্টৰ চলিলে পৰিৱৰ্তন দৰকাৰ, ইউপিপিএল চৰকাৰ পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ,
UPPL long live! UPPL long live! আমাক লাগে শান্তি, আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন, আমাক লাগে উন্নয়ন, আমাক লাগে শান্তি, পরিবর্তন দরকার, পরিবর্তন দরকার। ৰাইজে অলপ সময় ৰখি থাকিব, আগতে লাইনটো যাবলৈ দিয়ক, ইয়াৰ পিছত জইন কৰিব। আমাৰ গাড়ীটো লাইনটো যাবলৈ দিয়ক, ইয়াৰ পিছত বাকী সকলে জইন কৰিব। আজি ডিচিপ্লিন মেইনটেইন কৰক। আজি সুনামি আহিছে ওদালগুৰি জিলাত, বাইকৰ সুনামি। আজিৰ পিছত আৰু না BPF না কোনোবা দল কোনো সাহস নকৰিব UPPLৰ লগত যুঁজিবৰ কাৰণে। এতিয়া UPPLৰ জয়, সেইকাৰণে অলপ ডিচিপ্লিন মেইনটেইন কৰক। গাড়ীখিনি যাবলৈ দিয়ক, আপোনালোকে পিছত জইন কৰিব, আপোনালোকে পিছত জইন কৰিব, আপোনালোকে পিছত জইন কৰিব। UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, রুজুগ্রাম মুসাহারি জিন্দাবাদ, রুজুগ্রাম মুসাহারি জিন্দাবাদ, রুজুগ্রাম মুসাহারি জিন্দাবাদ, নীলুট ফরগেরি জিন্দাবাদ, দীপক বরাল জিন্দাবাদ, গোবিন্দ বসুমতারি জিন্দাবাদ, ইউজি ব্রহ্ম জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ। পরিবর্তন দরকার, পরিবর্তন দরকার, পরিবর্তন দরকার। নাঙল আছে জুঙাল নাই, BPF-র কাম নাই। নাঙল আছে জুঙাল নাই, নাঙল আছে জুঙাল নাই, নাঙল আছে জুঙাল নাই। থাকিব ৰাইজেই ৰজা হ'ব, শুন শুন সৰ্বজন দুৰ্নীতি তেওঁ নাখিব। উন্নতিৰ সুৰ চৌপাশে বৈ এয়া হ'ব